হে বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ এটা বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। সেই বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে ভিডিঅ'টো আমি চোৱাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া আপুনি ছাবস্ক্ৰাইব কৰক, আৰু কাষতে উঠি অহা বেল আইকনটো ক্লিক কৰক, যাতে আমাৰ নতুন ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে আপডেট দিয়াৰ লগে লগে ন'টিফিকেশ্যন পায়। তো ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। আজি আমি ভিডিঅ'ৰ দ্বাৰা আলোচনা কৰিম যে আপোনাৰ বন্ধু হওক বা গাৰ্লফ্ৰেণ্ডে হওক বা অন্য কোনোবাই হওক, যদি আপুনি মানি লওক এতিয়া চেন্নাইত আছে, এতিয়া ফোন কৰিলে আপুনি কৈ দিয়ে যে আপোনাক মুম্বাইত আছোঁ বা চেন্নাইত অন্য জেগাত আছোঁ, কিন্তু আপুনি কেনেকৈ জানিব যে কথাটো সত্য কৈছে নে মিছা কৈছে, বা আপুনি তাৰ মোবাইল নম্বৰেৰে আপুনি কেনেকৈ চাব যে তেওঁ তাত আছে। আমি আজি সেই বিষয়ত আলোচনা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে যাব লাগিব, যদি এইটো কাম কৰিবলৈ হ'লে প্ৰথমতে আপোনাৰ মেপ, যিটো মোবাইলত যাৰ লোকেশ্যন চাব খোজে তাৰ মোবাইলটো আপুনি 5 ছেকেণ্ডৰ বাবে আপোনাৰ হাতলৈ আনিব, আৰু আপুনি যিটো গুগল মেপ আছে মোবাইলৈ যাব। আৰু যদি আপোনাৰ হাতত মেপ নাই তেনেহ'লে আপুনি প্লে ষ্ট'ৰৰ পৰা আপুনি ডাউনলোড ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত আপুনি মেপটো অ'পেন কৰি ল'ব। মই অ'পেন কৰি দেখুৱাইছোঁ। প্ৰথমতে এতিয়া হ'লো মেপটো অ'পেন কৰিব। তাৰপিছত তিনিটা চিন থকা এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি চাওক ইয়াতে লোকেশ্যন শ্বেয়াৰিং, বা আপোনাৰ কি আছে ইউৰ লোকেশ্যন শ্বেয়াৰ, বা কিছুমানত থাকিব লোকেশ্যন শ্বেয়াৰ অনলি, এনেকুৱা থাকিব পাৰে। তো আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনাৰ গেট ষ্টাৰ্ট বুলি আহিব, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাওক ইয়াতে আপুনি 1 ঘণ্টাৰ পৰা আপুনি এইটো 12:45 মানি লওক বা মাইনাছ কৰিব পাৰি, যিহেতু 1 ঘণ্টা 2 ঘণ্টা। ইয়াত মোৰ মঙলবাৰে, আজি সোমবাৰ, মঙলবাৰ 12:45লৈকে আছে। এতিয়া আপুনি ইয়াতে মাইনাছো কৰিব পাৰে, এনেকৈ প্লাছ, আৰু ইয়াতে মাইনাছ কৰিব পাৰে। আপোনাৰ যেনেকৈ লাগে 1 মিনিট 45 ছেকেণ্ড যিমান পাৰে আপুনি কৰিব পাৰে। তাৰপিছত আপুনি ইয়াত কৰাৰ লগে লগে পিছত আপুনি যিকোনো এটা শ্বেয়াৰ কৰিব। আপোনাৰ হোৱাটছআপ হওক, মেছেঞ্জাৰ, মেছেজ, আৰু বহুত অপশ্যন আহিব। আপোনাৰ ইমেইল, ফেচবুক, এইবোৰ যেনেকৈ আপুনি শ্বেয়াৰ কৰিব পাৰে। জেণ্ডাৰ, মই ইয়াতে হোৱাটছআপতে শ্বেয়াৰ কৰিছোঁ। তাৰপৰা অলপ ৱেইট কৰি অকণমান ৰখিব লাগিব। তাৰপিছত আপোনাক আহি আছে, অলপমান ৰখিব, নেটটো অলপ শ্ল' আছে। এই যে আহি গৈছে। তাৰপিছত আপুনি যিকোনো এজন মানুহৰ ওচৰলৈ আপুনি শ্বেয়াৰ কৰিব পাৰে। যিকোনো এজনৰ ওচৰতে আপুনি শ্বেয়াৰ কৰিব পাৰে। আপুনি যিকোনো এজন, মই ইয়াতে শ্বেয়াৰ কৰিলোঁ। ইয়াত শ্বেয়াৰ কৰাৰ পিছত আপুনি এনেকৈ শ্বেয়াৰ কৰি দিব। যিটো মোবাইলৰ পৰা আপুনি ধৰক আপোনাৰ বন্ধুজনৰ লোকেশ্যন চাব খুজিছে, আপোনাৰ বন্ধুজনৰ মোবাইলৰ পৰা এই লোকেশ্যনটো ইয়াত আপোনাৰ মোবাইললৈ শ্বেয়াৰ কৰি দিব। এতিয়া আপুনি শ্বেয়াৰ কৰি দিলক, আপুনি এনেকৈ শ্বেয়াৰ কৰি দিলে, আৰু তাৰ পৰা আপোনাৰ মোবাইলটো শ্বেয়াৰ কৰি দিলে। যদি আপোনাৰ মোবাইলটো আহি গ'ল, আপুনি এতিয়া সেই মোবাইলটো আপোনাক দি দিব। তাৰপিছত আপোনাৰ কোনো টেনশ্যন নাই, আপুনি সুন্দৰভাৱে দি দিব। তাৰপিছত কি কৰিব, আপুনি আপোনাৰ হোৱাটছআপলৈ যাব। মই হোৱাটছআপলৈ চাব, তাক মই আপোনাক এটা প্ৰমাণ কৰি দেখুৱাইছোঁ কেনেকৈ আপুনি চাব। মই হোৱাটছআপলৈ আহিছোঁ। চাওক এইকে আপোনাৰ হোৱাটছআপত আহিছে, মই জমিৰ নামৰ এজন ল'ৰাৰ প্ৰফাইলটো লৈছোঁ। চাওক মোৰ ইয়াতে লোকেশ্যন আহিছে। মই ইয়াত মই ক্লিক কৰিম, অলপ সময় লাগিব। তাৰপিছত আপুনি চাব পাৰিব ক'ত আছে। আপুনি মোবাইল যিটো ছেভ কৰি থ'ব সেইটোৱে আপুনি চাব। 1 মিনিট, এখেতে এইখিনিত আছে, জেনেৰেলি আণ্ডাৰষ্টেণ্ড স্বামীনাথম, তামিলনাডুত আছে তেওঁ। 1 মিনিট আগতে, আৰু আপুনি এতিয়াও চাব পাৰে কোনখিনিত আছে। তেওঁ আছে আননেমড ৰোড, নামটো দিয়া নাই। তেওঁ আছে স্বামীনাথম, তামিলনাডু। আপুনি ইয়াত ক্লিক কৰিব পাৰে। ডিৰেকশ্যন কি কৰিলে তেওঁ ক'ত আছে গম পাব। এইখিনিত আছে, তাৰ নাম চাই ল'ব। ভাৰত পাৱাৰ ষ্টেচনৰ তেওঁ আছে নাইনাপুৰম
নাইনাপুৰমত আছে। আপুনি এনেকৈ ভালকৈ চাব পাৰিব, তেতিয়া আপুনি তাৰ ডিটেইলছ গম পাব আৰু আপুনি জুম কৰিলে ইয়াত আৰু গম পাব ক'ত আছে। নাইনাপুৰমৰ মেইন ৰোডৰ অলপ ভিতৰত আছে, তাৰ বাবে ইয়াত এইখিনি দেখুৱাইছে, ভিতৰত দেখুৱাই অলপমান ভিতৰত আছে, 2 মিনিট সময় লাগিব। জাগাটোৰ নাম আছে নাইনাপুৰম। এতিয়া আপুনি এনেকৈ জানিব পাৰিব কেনেকৈ ক'ৰ পৰা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আপোনালোকৰ বন্ধুসকলৰ শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰ সুবিধা হয়। বাছ আজিলৈকে এইখিনিতেই, আগলৈ অন্য এটা ভিডিঅ'ত লগ পাম, আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। এইখিনিতেই, ধন্যবাদ।